गाहाय मावफुं सोद्रोमा प्रमद बर'आ थगायसुला। बिटिसिआव मानो सासेबो एमसिएलए मासिखौ होआखै? दिनै गोदानै दाजानाय तामुलपुर जिल्लानि सिङाव थानाय तामुलपुर कग्राचकनि लेहराम बर' गेलेग्रा फोथाराव तामुलपुर जिल्ला अल बिटिसि माइनरिटि स्टुडेन्टस इउनियननि 2 घन्टा होसिख्रावनाय हाबाफारि लादों। गुबै दाबि भारत हादरनि थागिबि महरै थामोनथा बायदियै बिटिआरआव हा गैजायै नखरफोरनो हानि मोनथाय आरो डिभ'र्सनि जेंनाखौ लानानै गोख्रों रावजों होसिख्रावदों। যি ইয়াত বিটিসি অঞ্চলৰ সংখ্যালঘু জনগণৰ বিভিন্ন অধিকাৰৰ দাবীত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাত আমি এবিএমচি কেন্দ্ৰীয় সমিতি উপস্থিত হৈছোঁ আৰু ইয়াত হাজাৰ হাজাৰ জনগণ আহি একত্ৰিত হৈছে। আমি স্পষ্টভাৱে এই কাৰ্যসূচীৰ জৰিয়তে বিটিসি চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কৈছিল যে বিটিচিত আপোনালোকৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ 2 মাহৰ ভিতৰত এই অঞ্চলত বসবাস কৰি থকা প্ৰতিটো ভূমিপট্টাহীন পৰিয়ালক ভূমিপট্টা দিব, কিন্তু আজি 1.5 বছৰ পাৰ হ'ল এতিয়ালৈকে কিয় আপুনি ভূমিপট্টা নিদিলে নে আপুনি মিছা কথা কৈছিল? কোনো ধৰণৰ কুচকাৱাজ কৰা এতিয়ালৈকে আমি দেখা নাই। আপুনি স্মাৰকপত্ৰ পিছত স্মাৰকপত্ৰ আমি আপোনাক দিছোঁ, বিভিন্ন দাবী জনাইছোঁ বিভিন্ন সময়ত, কিন্তু আপুনি আমাৰ কথা শুনা নাই। আজিৰ তাৰিখত এই বিটিসি অঞ্চলত যিটো ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ পৰা আজিৰ তাৰিখত আপুনি এজন নমিনেটেড এমচিএলও নিদিলে। বিটিচিত যিখন মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গঠন কৰাৰ কথা তেওঁ প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচনী ইস্তাহাৰত আছিল, এই মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডখনো আজিৰ তাৰিখত গঠন কৰা নহ'ল। কিয় গঠন কৰা নহ'ল? কোনো এজন মানুহে ভূমিপট্টা নাপালে, ভূমিৰ সমস্যাখিনি সমাধান নহ'ল। আচলতে কি আপুনি আমাক মিছা কথা কৈছিল নেকি? আপোনালোকে আমাক মিছা প্ৰতিশ্ৰুতি দিছিল নেকি? সেইকাৰণে আজি আমি বিটিসি মাননীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ জিলা তামুলপুৰৰ পৰা হাজাৰ হাজাৰ সংখ্যালঘু জনগণ এবিএমচিৰ নেতৃত্বত একত্ৰিত হৈ প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ। তেখেতৰ প্ৰতিশ্ৰুতি আমি মনত পেলাই দেখি দিছোঁ যে বিটিসি অঞ্চলত যিখিনি মানুহ ভূমিপট্টাহীন মানুহ আছে, ভূমিহীন মানুহ আছে, সেই মানুহখিনিক শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰি সংস্থাপিত কৰক, এয়া এবিএমচিৰ আহ্বান। নহ'লে এই সংগ্ৰাম আজি ইয়াত খেলপথাৰ হৈছে, অনাগত দিনত সমগ্ৰ বিটিসি অঞ্চলৰ ৰাজপথত সংগ্ৰাম হ'ব। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে বিটিসি অঞ্চলত দি ভোটাৰৰ সমস্যা, বিদেশী ন্যায়াধিকৰণৰ যিখিনি সমস্যা আছে, সমস্যাসমূহ তেওঁলোকে উত্থাপন কৰিব, সমাধানত আমাক সহায় কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ তেওঁলোকে আজিৰ তাৰিখত আমাৰ যিখিনি নাগৰিকত্বক লৈ যিখিনি কৃত্ৰিম সমস্যা চৰকাৰে সৃষ্টি কৰিছে, এইবিলাকত তেওঁলোকে কোনো ধৰণৰ মাত মাতা নাই। আচলতে কি তেওঁলোক নীৰৱে থাকি প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ সংখ্যালঘু মুছলমানৰ ওপৰত যিখিনি অন্যায় অত্যাচাৰ বিজেপি চৰকাৰে কৰি আছে, দি ভোটাৰৰ নামত, বিদেশী ন্যায়াধিকৰণৰ নামত, এইবিলাকৰ ক্ষেত্ৰত যে তেওঁ নীৰৱে আছে, আচলতে নীৰৱে থাকি তেওঁ সমৰ্থন কৰি গৈছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে বিটিচিত সংখ্যালঘুৰ ওপৰত কি অন্যায় অত্যাচাৰ চলিছে নেকি? আমি প্ৰশ্ন কৰিছোঁ। যদি তেওঁ এই দি ভোটাৰৰ কেছবিলাকে হওক বা মাটিৰ সমস্যাবিলাকত যদি তেওঁ মাত মাতিলেহেঁতেন, তেতিয়া ভাবিলোঁ হয় আমি যে তেওঁ কিজানি এইবিলাক সমাধান কৰিব বিচাৰিছে। তেওঁ নীৰৱে আছে। তো কি যে তেওঁ নীৰৱে থাকি গোটেই সমস্যা তেওঁই সৃষ্টি কৰিছে? আমি এবিএমচি প্ৰশ্ন কৰিছোঁ। বিটিসি অঞ্চলৰ সংখ্যালঘু জনগণ সজাগ হৈছে, সচেতন হৈছে। আপুনি যোৱাবেলি যেনেকৈ আমাক ঠগিলে, অনাগত দিনত কিন্তু তেনেকৈ ঠগিব নোৱাৰিব। আমাৰ কথা স্পষ্ট, আমি ডাঙৰ ডাঙৰ ভাষণ বিচৰা নাই আপোনাৰ পৰা। আমি বিচাৰিছোঁ ভাৰতৰ সংবিধানে এই অসমত, এই ভাৰতবৰ্ষত যিখিনি সংখ্যালঘু মুছলমান পৰিয়াল বসবাস কৰি আছে, তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বিচাৰোঁ, যিখিনি অধিকাৰ সংবিধানে নিশ্চিত কৰিছে। আজিৰ তাৰিখত যদি জড়িত হৈ আছে, তেওঁলোকক কিয় আজিৰ তাৰিখত ব্যৱহাৰ হোৱা নাই? আজি বিটিসি মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডখন কিয় গঠন হোৱা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই? উদাহৰণ দিয়ক। মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডখন গঠন কৰি আমিতো বেলেগক নিশ্চয় তেওঁলোকৰ দলৰে এজন নেতাই তাত নেতৃত্ব পাব, দায়িত্ব পাব। সেই দায়িত্বত কিয় পালন কৰা নাই? আজি আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ শাসকীয় দলৰ UPPLৰ সংখ্যালঘু নেতাবিলাকৰ যে মোহভংগ ঘটিছে। তেওঁলোকে কৈছে আমি নিৰাশ হৈছোঁ, জনগণক যি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি আমি পালন কৰিব পৰা নাই। 2 মাহৰ ভিতৰত মাটিৰ পট্টা দিম বুলি কোৱা চৰকাৰখনে আজিলৈকে সামান্যতম ভূমি জৰীপটো কিয় নচলালে? লেণ্ড ছাৰ্ভেটো কিয় নহ'ল? আমি এবিএমচি এটা জাতীয় সংগঠন, জনগণৰ সমস্যাসমূহ আমি চৰকাৰৰ ওচৰত উত্থাপন কৰাটো আমাৰ দায়িত্ব। চৰকাৰে কৰাৰ প্ৰত্যেকটো ভাল কামত আমাৰ সহযোগিতা ৰাখিব, কিন্তু জনগণৰ সমস্যাৰ প্ৰতি পিঠি দি তেওঁলোকে যদি শাসন চলাব বিচাৰে, আমাৰ হাতততো আৰু বেলেগ ৰাস্তা নাই। এবিএমচি সংগ্ৰামী সংগঠন, বিটিসি অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু জনগণৰ একমাত্ৰ জাতীয় সংগঠন এবিএমচি ৰাজপথত ওলাবলৈ আমি বাধ্য। এয়া আৰম্ভণি তামুলপুৰত হৈছে, পৰৱৰ্তী কাৰ্যসূচী কোকৰাঝাৰ যাব, তাৰ পৰৱৰ্তী কাৰ্যসূচী ওদালগুৰি যাব, তাৰ পৰৱৰ্তী কাৰ্যসূচী চিৰাং জিলা যাব। ধাৰাবাহিকভাৱে গোটেই বিটিসি জোৰা এবিএমচি আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু এবিএমচিৰ স্পষ্ট কথা,
আমি কোনো বেলেগ বস্তু বিচৰা নাই আমি বিচাৰিছোঁ ভাৰতৰ সংবিধানে যিখিনি অধিকাৰ আমাক নিশ্চিত কৰিছে সেই অধিকাৰসমূহ আমি বিচাৰিছোঁ আমাৰ মাটিৰ অধিকাৰ বিচাৰিছোঁ আমাৰ নাগৰিকত্বৰ অধিকাৰ বিচাৰিছোঁ শান্তিৰ কথা কয় প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় শান্তিৰ কথা কয় কিন্তু আজি মাটিৰ নামত মানুহক অন্যায় কৰা হৈছে নাগৰিকত্বৰ নামত অন্যায় কৰা হৈছে অন্যায় আৰু শান্তি কেনেকৈ একেলগে হেৰি কৰিব সহ অৱস্থান কৰিব এক্সিষ্টেণ্ট কেনেকৈ কৰিব সেইকাৰণে আমি আপোনাৰ স্পষ্ট কথা আমাৰ বেলেগ কথা ক'ব লগা একো নাই আমাৰ অধিকাৰখিনি আপুনি সুৰক্ষিত কৰি দিয়ক আমি যেনেকৈ আমি চলিবলৈ খাই থাকিম আমাৰ কথা স্পষ্ট আমাৰ মাটিৰ অধিকাৰ যি মূল অধিকাৰ মাটিৰ অধিকাৰ আৰু নাগৰিকত্বৰ সমস্যাসমূহ আপুনি দূৰ কৰি দিয়ক এটা ব্যক্তি বিশেষে ব্যক্তিগত কথা কয় আজি তেওঁলোকৰ ৰাজনৈতিকভাৱেতো তেওঁলোকে কয় বিজেপিও কয় যে সংখ্যালঘু মুছলমানৰ হৈ কাম কৰিছে নেকি কোনো নাই কৰা আমাৰ কথা যদি মানুহে কাম কৰিলে হয় আপোনালোকে চাওক হাজাৰ হাজাৰ এই পুৰুষ মহিলা কিয় ওলাই আহিছে ৰাজপথত আমি পইচা দিয়া নিছোঁ নেকি কাকতো পইচা পাতি দিয়া নাই তেওঁলোকে ছয় ইচ্ছা আপুনি সুধি প্ৰত্যেকজন ব্যক্তিক পকেটৰ পইচা খৰচ কৰি তেওঁলোকে গাড়ী ভাড়া কৰি এই বিশেষ ৰ'দত তেওঁলোকে আন্দোলন কৰিব আহিছে কোনো ইচ্ছাতে আন্দোলন কৰিব নাহে কোনো কি বুলি কয় কি বুলি ফূৰ্তিতে আন্দোলন কৰিব নাহে দুখ কষ্ট খবৰ বহি প্ৰকাশ কৰিবলৈ আন্দোলন কৰিব লগা হয় আজি 5,000 মানুহ আমি একত্ৰিত হৈছোঁ অনাগত দিনত কোকৰাঝাৰৰ ৰাজপথত 50,000 জনগণ সংখ্যালঘু জনগণ একত্ৰিত হৈ এই চৰকাৰক ভৰি কি বুলি চকী কিন্তু আমি কঁপাই তুলিবলৈ প্ৰস্তুত হৈ আছোঁ Chorizo,